Hello guys, welcome to my YouTube channel. আজি গৰু বিহু হয় সকলোৱে মোৰ ফালৰ শুভেচ্ছা থাকিল আৰু আমাৰ ঘৰত মানে এটা পালন কৰা হৈছে তাকে দেখুৱাম চাওকচোন গাইস চাওক এয়া আমাৰ গৰু নোৱা হৈ আছে এতিয়া এয়া মা দেউতা হলে বমা আছে নোয়াই আছে ইয়াকো নব লাগিব এইটো এয়া নোয়াই আছে এতিয়া এয়া তেল দিছে এতিয়া গৌৰৱ ভয় খাইছে তেল এয়া এটা নমাই আছে আৰু তেল দিছে এতিয়া তাৰপিছত মাহ হালধি সানিব এয়া মাহ হালধি আছে ইয়াতে এয়া মাহ হয় হালধি হয় এয়া লগাই দিব সানি আছে ইয়াকো সানিব ই ভয় কয় ই পলাই ভয় ক'ত কেনেকৈ পালন কৰে অলপ জনাবচোন কমেণ্টত আমাৰ এনেকুৱা হয় সানি আছে ভালকে সানিছে এইকো সানি দিলে এয়া সানিম এতিয়া গৰুকো সানিছে আনিছে একো সানিছে দেখিছে গাইছ বা একো সানি দিছে বিহু লগাইছে আৰু মানে কেমেৰাটো ধুই থাকা বিহু কেনে লাগিছে এতিয়া বুবু বিহু কেনে লাগিছে ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে আছে দিয়ক তোকো সানি দিছে ঠিকে আছে গাইছে দেখিছে গো নোৱাৰি নোৱাৰিছে তাইক দেখিছে গাইছ পলালে এইজনী গাইজ মানে পথাৰলৈ নিনিলোঁ আৰু ইয়াতে ধুলোঁ কলঙলৈ নিনিলোঁ ইয়াতে মানে পাইপৰ দিয়ে ধুই দিছোঁ আৰু চাই থাকিব Tôi bỏ lỡ khơi của xe.
গাইজ এয়া হালধি দেখিছে এয়া এতিয়া গৰু খনোৱা হ'ল এতিয়া আমি নিজেও অকণ অকণ সানিব লাগিবতো তেতিয়াহে হ'ব গাইজ এতিয়া চাই থাকিব এয়া মই সানি আছোঁ দেখিছে নিজে নিজে সানি আছোঁ গৰু সানিলোঁ আৰু এতিয়া নিজে সানি আছোঁ চিলালোঁ এতিয়া মাটিমাহৰ সানি আছোঁ হ'ল এই লাও খা বেঙেনা খা গোক ক'ব লাগিব যে ইয়াৰ চাটবাৰী বুলি কয় এডাল দেখুৱাই আছোঁ এইডাল চাটবাৰী বুলি কয় এইডালে লাও খা বেঙেনা খা বস্তু বাঢ়ি যায় ক'ব লাগিব যে এইডাল লৈ লৈছোঁ আৰু ইয়াতে আছে আৰু এডাল চিলাই আছে এয়া হালধি এই লাৰু ইয়াত দিয়া হয় লাৰু তাৰপিছতে হালধি থেকেৰা দিয়া হয় বেঙেনা দিয়া হয় এনেকৈ দিয়া হয় আৰু এয়া মায়ো চিলাই আছে এই পঘাও দিব লাগিব এয়া নতুন পঘা দিব লাগিব গৰুক যে সেয়া নিয়া হৈছে গাইছে মই লৈ লৈছোঁ এতিয়া এই লাও খা বেঙেনা খাব লাগিব আহিছোঁ আহি আছোঁ গাইজ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেল যদি কোনোবা নতুনকৈ আহি যায় তেওঁলোকে মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ক্ষমা কৰিব মানে পথাৰলৈ নি থকা অৱস্থাত লাও খা বেঙেনা খা এনেকৈ ক'ব লাগে গৰু মই সেইখিনি মানে দেখুৱাব নোৱাৰিলোঁ সেইকাৰণে ক্ষমা কৰিব বৰষুণ পৰি আছিলে সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ আৰু নতুন বহাগ বিহুৰ সকলোকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা ধন্যবাদ